আমি ঘৰতে যাম। গাড়ী বাজাৰ লাগছে। এইটো ৰাস্তা ভাল, একদম এনেহেনে ৰাস্তা। এইটো ৰাস্তা এটা বস্তু ভাল যে কমপ্লিট একদম চিধা। ধুনীয়া ধুনীয়া চাহ বাগান। গাড়ী লৈছিলোঁ। পংকজৰ দোকান তাতে বুলি গম নাপাবো। নহ'লে সোমাই গ'লে মই আহিছিলোঁ আজি 2 বছৰ আগতে।
মশলবোৰ পামেই আৰু মশলবোৰ পামেই বোলো বেছি সময় নালাগে ৰাস্তা ভালতো এইফালেদি অঁ ৰাস্তা ভাল হ'লে অলপ দূৰ হ'লেও কথা নাই এই কি পালো এখনে হৈ দিছোঁ নেকি বোলাচোন যাই থাকা মচলপুৰে মচলপুৰ আর পালো নহয় মচলপুৰে মচলপুৰ টাউন অলপ চাহ তাহ খাই ল'ব পাৰিম দিয়া ভাল হেন জেগাত চাবাচোন চাই যাই থাকা তুমি বুঢ়া কি কি খালা ক ভিডিঅ'ত আমি দুমনিত খালোঁ আপেল তাৰে পিছত ভাত বনালোঁ মাংস ভাত খালোঁ এইটোতো খালা এতিয়া কি খাই আছ তাৰে পিছত বৰ্তমান এটা বুন্দিয়াৰ লাৰু আহি দেচোন কিবা বুন্দিয়াৰ লাৰু আৰু চাহ আৰু হয় ভাইটিকো লগ পালোঁ আমি লগ পাই আমি একেলগে চাহটো খালোঁ বৰ্তমান মচলপুৰ অঁ মচলপুৰত আছোঁ হোটেলৰ নাম কি হয় দাদা হা দৈমু দৈমুৰ অৰ্থটো কি হয় দৈমু টাউনৰ মচলপুৰ আহিলোঁ আৰু আমি ন চাহ খালোঁ আৰু মচলপুৰ আহিলোঁ আন্ধাৰো হৈছে বঢ়িয়া লগা আছে এতিয়া ঠাণ্ডা লগা আছে আমি ইফালে তোমাৰ বাগান এবাৰ কিমান সময় হ'ল ঘণ্টামান হ'ল ন আপনি দুমনি বাজাৰ কেইটা বজাত এসছো ঠিক আছে আমি অলপ ৰখলোঁ চাহ তাহ খালোঁ সেইকাৰণে আন্ধাৰ আনিছি আদাবাৰী না কি আদালবাৰী
যে হাইৱেটো লওঁ চিধাই যাই আগেদি ওলবা ৰাইট ল মোটামুটি গুৱাহাটী আজিকালি এখন বিৰাট ডাঙৰ জেগা আছে দেখা নাই ভিৰ দেখা নাই মোটামুটি 2 ঘণ্টা লাগিল আমাৰ দুমনিৰ পৰা টিউচন পাওঁতে নিশ্চয় আমি অলপ চাহ তাহ খাই সময় নষ্ট কৰিছোঁ এতিয়া টিউচন পালোঁ মানে ইয়াত টিহু পালোঁ পালোঁ Bye bye, Kora. Bye bye. Bye bye.